হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰাতে ভালে আছে, মোৰো ভাল। আৰু এইখিনিতে মই এটি ধন্যবাদ জনাব বিচাৰিছোঁ। মোৰ যিটো ৰিচেণ্ট আপলোড কৰা ভিডিঅ' আছিলে কামাখ্যা মন্দিৰলৈ যোৱা, সেই তাতে আটাইৰে সঁহাৰি মানে কি কমেণ্ট, আৰু মই তাতে কমেণ্ট মানে ভিডিঅ'টোত কৈছিলোঁ যে মই মোক বস্তুটো জানিব বিচাৰিছোঁ, গতিকে কোনোবা যদি জানে মোক প্লিজ জনাব। আৰু তাতে বহুতকেইজনে কমেণ্ট কৰিছে, 4-5জনে কমেণ্ট কৰিছে যে এইটো এনেকুৱা হয় এনেকুৱা হয়, আৰু তেওঁলোকক মোক বহুত ধন্যবাদ। আৰু লগতে যিসকলে ভিডিঅ'টো চাইছে তেওঁলোককো বহুত ধন্যবাদ। আৰু আজি আহিছোঁ মই এটি ভিডিঅ' লৈ, সেয়া হৈছে ড্ৰাইজিং ফেষ্টিভেলৰ ওপৰত। ড্ৰাইজিং ফেষ্টিভেল 2019ৰ ভিডিঅ' ফুটেজ কেইটামান হয়, আৰু ভাবিলোঁ সেয়া মই আজি ইয়াতে এড কৰি থৈ যাওঁ। মানে কি ইয়াতে এইটো ভিডিঅ'তে এড কৰি দিম ভিডিঅ' ফুটেজকেইটা, ফটককৈ পাই গ'লোঁ। আৰু ইয়াতে এড কৰি থৈ যাওঁ, লগতে বস্তুটো ইয়াতে হ'ব কি ছেভ হৈ থাকিব, ফাৰ্ষ্ট কথা ছেভ হৈ থাকিব। কাৰণ আমি কোন আছোঁ, কিমান দিন আছোঁ, কেইদিন আছোঁ, এইখন পৃথিৱীত কোনেও নাজানে, কিন্তু আমাৰ মেমৰিবিলাকতো থাকিব ন। সেইকাৰণে মই ভাবিলোঁ যে এনেধৰণে আজি ব্লগটো বনাওঁ। লগতে তাতে দেউতাৰ লগত মোৰ মেমৰিও আছে, দেউতাৰ লগত মোৰ সেইটো আমাৰ হেলিকপ্টাৰ জাৰ্ণি, মানে হেলিকপ্টাৰৰ যাত্ৰা। আৰু ইয়াতে কাহিনীটো হ'ল যে ড্ৰাইজিং ফেষ্টিভেলটো হয় 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈকে। ফাৰ্ষ্ট টাইম পাইছিলোঁ যেতিয়া সেইটো আই ৰিভাৰ ফেষ্টিভেল হৈ আছিলে, আৰু সেইটো বছৰতে লাষ্টৰ ফালে তেওঁলোকে সেয়া ড্ৰাইজিং ফেষ্টিভেল নাম দিলে। আৰু বড়ো ভাষাত দেই মানে হৈছে পানীৰ পাৰত হোৱা মেলা আৰু আনন্দ, তেনেকুৱা বুজায়। গতিকে যোৱা দুটা বছৰত কিন্তু 21st and 22 ড্ৰাইজিং ফেষ্টিভেল হোৱা নাই। তাৰ আগতে 18 আৰু 19, 20 এই 3 বছৰ হৈছে। আৰু তাৰে ভিতৰত মই 18ত দেউতাহঁতে উঠিছিলে হেলিকপ্টাৰত, মই নাপালোঁ। সেয়া মই গুৱাহাটীত থকা বাবে মই নাপালোঁ, মই যোৱাও নহ'ল, মানে যাম ভাবিও যোৱা নহ'ল। আৰু সেইকাৰণে মই 19ত যেনেকৈ নহওক মই গৈছোঁ। আৰু সেয়াই, আৰু সেইখিনি মই ফুটেজ যিখিনি ৰাখিছিলোঁ হেলিকপ্টাৰ উঠাৰ আগত নাইবা হেলিকপ্টাৰ উঠাৰ পিছত, আৰু সেইখিনিয়ে। আৰু লগতে মোৰ সপোনটো আছিল যে ফ্লাইটত উঠিব চাগে কোনোবা দিন নহয় কোনোবা দিন পাম, যেনেকৈ নহওক কেতিয়াবা এনেকৈ পাই যাম, কাৰ লগত কেতিয়া কি হৈ যায়, কিন্তু হেলিকপ্টাৰত উঠিব নাপাম। গতিকে হেলিকপ্টাৰ, আৰু সৰুতে H4 হেলিকপ্টাৰ, এইটোৱে মনত থাকি গ'ল। F4 এৰ'প্লেন, H4 হেলিকপ্টাৰ। চ' তেনেকুৱা আৰু কথাটো। গতিকে বেছি দীঘল নকৰোঁ ভিডিঅ'টো, এইখিনিতে মই মোৰ মানে যিখিনি ক'ব লগা সেইখিনি মই শেষ কৰি পেলাই এই ভিডিঅ'টো লগাই দিম। আৰু যদিহে কোনোবাই আহিছিলে, আচলতে জানো অসমৰ মেক্সিমাম মানুহে আহিছিলে ড্ৰাইজিং ফেষ্টিভেলত, তেওঁলোকে কোনে কোনে আহিছিলে তেওঁলোকে ইয়াতে কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে আকৌ বিচাৰে যে ড্ৰাইজিং ফেষ্টিভেল হওক, কাৰণ নামনি অসমত ড্ৰাইজিং ফেষ্টিভেলে আছিল আটাইতকৈ ডাঙৰ ফেষ্টিভেল। এইবোৰ আমাৰ জোনবিল মেলা হ'ব এতিয়া লাহেকৈ, তাৰপিছতে এইটো ফেলকন ফেষ্টিভেল হ'ব, এইবিলাক হ'ব ন। গতিকে আৰু বিচাৰোঁ যে হওক, মানে আমাৰ তাতে আকৌ হওক, আৰু তেনেকুৱা মই বিচাৰোঁ। কোনে কোনে বিচাৰে কমেণ্ট নিশ্চয়কৈ কৰিব। তদুপৰি আৰু লগতে জনাই আছোঁ, অহা 15 পৰা 17 ডিচেম্বৰলৈকে হ'ব বাডুংদুপ্পা কলাকেন্দ্ৰ, গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে। শুক্ৰেশ্বৰ ৰাভাই জন্ম দিয়া সেয়া এটা বহুত ইউনিক হয়। শালগছৰ মাজত, শালগছৰ তলত বহি পেলাই আপোনালোকে চাব পাৰিব। সেয়া মানে নাটক হয়, ইমান ধুনীয়া হয়। এবাৰ মই গৈছোঁ, কিন্তু তেতিয়া নাটক হৈ থকা নাছিলে, নাটকৰ ৰিহাৰ্চেল কৰি আছিলে। সেই সুৰটো মোৰ এতিয়াও কাণত বজি থাকে, মই আপোনালোকক বুজাব নোৱাৰোঁ। মানে এটা বহুত কৰুণ সুৰ বুলি ক'ব লাগিব, কৰুণ সুৰ। অসমৰ বাহিৰৰ পৰা আহে, ইণ্ডিয়াৰ বাহিৰৰ পৰা, ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আহে নাটক কৰিবলৈ তাতে। আৰু এইবাৰো আছে কাৰ্যসূচীখন, আপোনালোকে ফেচবুকতে হওক বা ইনষ্টাগ্ৰামত হওক, তাতে বাডুংদুপ্পা কলাকেন্দ্ৰ বুলি মাৰি চালে পাব। আণ্ডাৰ চাল ট্ৰিপ ফেষ্টিভেল বুলি তেওঁলোকে নামকৰণ কৰিছে সেয়া। আৰু সেয়া 15 পৰা 17 ডিচেম্বৰলৈকে হ'ব। আৰু তাতো যদি যোৱা হয় কিবা কাৰণে, সেয়া নিশ্চয়কৈ ভিডিঅ' কৰিম, লৈ আহিম মেমৰি চিৰদিনৰ বাবে, এই জীৱনটো থকা লাগে। আৰু এইখিনি হৈছে আমি ঘৰৰ পৰা ড্ৰাইজিং ফেষ্টিভেললৈ গৈ থকা অৱস্থাৰ মুহূৰ্ত ৰাখিছিলোঁ, এয়া এড কৰি দিলোঁ। লেণ্ডিং কৰিব না, ভিডিঅ'হে হৈছে। এণ্ড ফাইনেলি হেলিকপ্টাৰত উঠিলোঁ। মোতকৈ মানে দেউতাৰ জোচটোহে বেছি, এইফালে ভিডিঅ' কৰ, এইফালে ফটো মাৰ, এইফালে এইটো ছাইডটো ভিডিঅ' কৰ, এইফালে ফটো মাৰ, এনেকৈ কৈ আছিলে। আইনদীৰ পাৰত হয়, এইখনেই হৈছে আইনদী। আৰু এই আইনদীৰ পাৰতে ড্ৰাইজিং ফেষ্টিভেলটো পাতিছিলে। এইবিলাক দূৰত দূৰত দেখিছে সৰিয়হৰ খেতি, ইয়াৰ পৰা মানে গোটেই সেই জেগাখিনি বঙাইগাঁও আৰু চিৰাঙৰ জেগাখিনি দেখিবলৈ পাম। আৰু জমনিটো কি জানে ৰাইজ, মই যিফালে বহিছোঁ তাৰে খিৰিকী এখন, গ্লাছখন ভঙা, ভয়ো লাগিছে দিয়কচোন। একদম বাহিৰৰ পৰা বতাহ আহি আছে, ফিৰফিৰণি বতাহ, আৰু সেই জানুৱাৰী মাহৰ ঠাণ্ডা।
এয়া খেতি পথাৰবিলাক ওপৰৰ পৰা চাই যে ইমান মজা লাগিছে, চৰাই নিচিনাকৈ আৰু মানে উৰিছোঁ যেনহে লাগিছিলে। এয়া ডুৱেজিং ফেষ্টিভেল তাতে চলি আছে। আৰু এই হেলিকপ্টাৰখন মাজে মাজে ইমানেই তলেৰে যায়, মানুহকেইটাক মানে দেখিয়ে পায় কেইটা মানুহ আছে, কি কৰি আছে, গৰুৱে ঘাঁহ খাই আছে পথাৰৰ চাইডে চাইডে, এইবিলাক চব দেখি পাই আছোঁ। তাৰপিছত যেতিয়া একেবাৰে এনেকৈ অকণমান ঘূৰি লয় ন হেলিকপ্টাৰ, মাই গড, মই ভাবিছোঁ আজি শেষ। কিন্তু এইটো এটা পাহৰিব নোৱাৰা অভিজ্ঞতা আৰু বহুতেই বেছি ভাল লগা অভিজ্ঞতা। এতিয়ালৈকে মই যিমান মোৰ এডভেঞ্চাৰ ট্ৰিপ যিমানে আছে তাৰ ভিতৰত মোৰ এইটো চবচে বেষ্ট এতিয়ালৈকে। এইবোৰ ইয়াতে চাব দেই, ইয়াতে মানে চাগে এইবোৰ গাড়ী চাড়ী নিছিলে, এইবোৰ দেখিছে চিনবোৰ, গাড়ী নিয়া চিন, এইবোৰ গাড়ী বাইক এইবোৰ নিয়া চিন। মানে নদীখন বালি বহুত আছেতো সেইখিনি টাইমত, আৰু যিটো পানী শুকাই ন সেইখিনি টাইমত বহুত পানী কম থাকে ঠাণ্ডাৰ দিনত, আৰু সেইখিনি ইমান তলেৰে আহিছে, মানে ভালো লাগিছে ভয়ো লাগিছে, মিশ্ৰণ একদম ভয় আৰু ভাল লগা। আৰু এতিয়া আমি লাহেকৈ পাম হাগ্ৰামা ব্ৰিজখন। এইখন হাগ্ৰামা ব্ৰিজ হয়। যেতিয়া মানে হেলিকপ্টাৰ তলেৰে নমা নিচিনা হৈছে, মোৰ এনেকুৱা লাগিছে, অ' মাই গড, মোৰ পেটটো খালী খালী লাগিছে, বমি বমি লাগিছে, মূৰ ঘূৰাব নেকি, কেনেকুৱা যে হৈছে। দেউতাক কৈ আছে, অঁ এনেকুৱা লাগিব, এনেকুৱা হ'বই বাৰু, কাৰণ দেউতাৰ আগতে এবাৰ উঠা এক্সপিৰিয়েঞ্চটো আছে ন। আৰু আমাৰ লগত উঠা এইহাল ককা আইতা মানিছোঁ দেই, ভয়ো কৰা নাই, একো কৰা নাই, ধুনীয়াকৈ উঠিছে মেলিছে, ইমান মজাছে উঠিছে। আৰু তেওঁলোকক দেখি ফিল হৈছে সঁচাকৈ জীৱনটো উদযাপন কৰিব লাগে, কেৱল যাপন কৰাই নহয়। আৰু এয়া লাহেকৈ আমাৰ লেণ্ডিঙৰ টাইম হ'ল। তো এয়াই আছিল ভিডিঅ'টো, ধন্যবাদ।